নমস্কাৰ ছাৰ বাইদেউসকল। দিনে দিনে শিক্ষা বিভাগ কঠোৰ হৈ আছে। তো এখন গুৰুত্বপূৰ্ণ নটিচ প্ৰকাশ কৰা হৈছে ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা। এই নটিচখন সকলো ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ, ইনস্পেক্টৰ অফ স্কুল আৰু ডিষ্ট্ৰিক্ট প্ৰাইমাৰী এডুকেশ্যন অফিচাৰ কাৰ্বি আংলং, ডিপু, ডিমা হাছাও, হাফলং আদিলৈ প্ৰেৰণ কৰা হৈছে। ছাবজেক্ট আছিল ৰিগাৰ্ডিং আইডেণ্টিফিকেশ্যন অফ এবচেণ্টিজ। তাৰমানে এই নোটিছখনত কোৱা হৈছে যে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দমদমা ক' ডিষ্ট্ৰিক্টত এখন মিটিং চেয়াৰ কৰিছিল। তো এই মিটিংখনত এখন ডিচিশ্যন লোৱা হৈছে যে চৰকাৰে ডিৰেক্টৰক নিৰ্দেশনা দিছে যে যিসকল টিচাৰে এবচেণ্ট থাকিব সিহঁতৰ দৰমহা কৰ্তন কৰিব লাগে। আৰু আমাৰ ডিৰেক্টৰে সকলোবোৰ জিলাৰ সকলোবোৰ ডিষ্ট্ৰিক্টৰ BO ছাৰ বা স্কুল ইনস্পেক্টৰ ছাৰসকলক কৈছে যে আপোনাৰ নিজ ডিষ্ট্ৰিক্টত যি শিক্ষকে এবচেণ্ট আছে সিহঁতৰ লিষ্ট ওলাব লাগে আৰু সিহঁতৰ দৰমহা কৰ্তন কৰিব লাগে। যিমান দিন এবচেণ্ট থাকিব সিমান দিনৰ দৰমহা কৰ্তন কৰিব লাগে। আৰু তাৰ পিছতে ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন দিছপুৰ গুৱাহাটীৰ ফালৰ পৰা এখন নটিচ প্ৰকাশ কৰা হৈছে। তো আপোনালোকে চাব পাৰে স্ক্ৰীনত কাক প্ৰেৰণ কৰিছে। দ্য ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম কাহিলীপাৰা, দ্য ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম। ছাবজেক্ট হ'ল আইডেণ্টিফিকেশ্যন অফ এবচেণ্টি টিচাৰ। তো এইখন দিছে। তো মিটিং যে কৰা হৈছিল দমদমা ক' ডিষ্ট্ৰিক্টত, এইটো লিখি দিছে ছাবজেক্টত। নোটিছখনত কোৱা হৈছে, মেডাম, ইন এনক্ল'জিং এ কপি অফ দ্য মাইনুটছ অফ দ্য ৰিভিউ মিটিং এট পইণ্ট নাম্বাৰ 8.3 chair by Honorable Chief Minister Assam, I am directed to request to take necessary action to identify the absentee teacher, if any, under your jurisdiction, and if found to be absent continuously, action may be taken for pay cut for the days of absence. তাৰ মানে মূল কথাটো হ'ল যে টিচাৰসকলে যিমান দিন এবচেণ্ট থাকিব সিমান দিন পে' কাট কৰিব। তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হৈছে আৰু চেনেলটোত নতুন হ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।